কিমান কেজি হ'ব এইটো? এইটো 10 কিলো হ'ব। 10 কিলো আছে এইটো। 10 কেজি আছে জানো? আরে আছে বুলি কৈ আছে হি। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি উৰুকা আৰু পোনপ্ৰথমে সকলোকে উৰুকাৰ শুভেচ্ছা থাকিল। ভোগালী বিহুৰ উৰুকাৰ আৰু এতিয়া গৈ আছোঁ বজাৰলৈ মাছ চাব। বলক আপোনালোকক দেখাই আছোঁ মাছ। আজি মাজবাটৰ বজাৰত কি মাছ ওলাইছে, কিমান ডাঙৰ মাছ ওলাইছে, কিমান দাম চব জনাম। বলক বজাৰ আহি পাইছোঁ আৰু তামাম ভিৰ। নীলমণি দাও কি ল'লে আপুনি? মাছ মাংস কেজি ওজনৰ মাছ লৈছে। জ্যোতিষ দাক দেখা পাইছোঁ। জ্যোতিষ দাক কি লৈছে আপুনি? মই লোকেল মুৰ্গী। মাছ নলয়? মাছ ল'ম আহিছোহে, আগতে মাংসটো লৈ লৈছোঁ, তাৰপিছত মাছ লৈ আছোঁ। ল'ম বুলি আহিছোঁ। টাৰ্গেট কিমান? কেজিৰ মাছ আজি? আমাৰ দুটা মানুহটো 2 কেজি হ'লে হৈ যাব। হৈ যাব ন? নাদ্দাও আহিছে, নাদ্দাৰ পৰা লওঁ। ৰাজা তেজপুৰৰ পৰা ৰাজা আহি পাইছে। দীপক দা, দীপক দা এই দাম পিছত সুধিব। আপুনি কি ল'ব আহিছে কওক এতিয়া? মই চাবলৈ আহিছোঁ। নলয়? ইহঁতে সাধাৰণতে চিতলে খায় হা, বেলেগ নাখায়। আজি চিতল আছেতো। কালি মানে আমাৰ গুৱাহাটীৰ CM ছাৰক বহুতখিনি দিছে তো মাছ, তাৰে মাছ মানে অভয় নদী দিছে। তাৰে কিছু মাছ আমাৰ এই ভিডিঅ'টো CM ছাৰো চাব পাৰে হা। আপুনি যিটো কথা কৈছে পিছত বোলে CM ছাৰে বোলে আপোনাক মাছ নপঠালে বেয়া কথা হ'ব নহয়। আমাৰ একাউণ্টেণ্ট ছাৰো আছে তাতে। হয় নেকি? আজি গোটেই আজি DID একেলগে দিব নেকি? মহিন্দ্ৰদা, আপুনিতো ৰাতিপুৱা 6টাতে আহিছে। কেইটা? আপুনি আহি চবতকৈ ডাঙৰ মাছটো আপুনিয়ে লৈছে আৰু আপুনি এতিয়াও আছে যে বজাৰত। যাওক সোনকালে বনাওকগৈ, আমি আহি আছোতো। হা 15 নে 10 কেজি বৰালি? 15 কেজি। মহিন্দ্ৰদা যাওক বনাওকগৈ, আমি আহি আছোঁ যাওক। ইয়াত কিয়? কেইটাত আহিম কওক। মহিন্দ্ৰদাই মাজবাটৰ চবতকৈ ডাঙৰ মাছটো লৈছে আজি ৰাতি মহিন্দ্ৰদাৰ ঘৰত খাব যাব লাগিব। এইটো ন? এইটো পিছালে কি লৈ কি লৈ আছা? চিতল তো যাই আছো মই সন্ধিয়া। ফ্ৰাই কৰি থবি হা। আপোনাৰ বাৰ্থডেৰ খানাও বাকী আছে। মোৰ বাৰ্থডে গ'ল। ধনদা কি ল'লে? ভকুৱা মাছ কেজি? 4 কেজি। তো যাম সন্ধিয়া হা। কেইটা বজাত আহিম? 9টা বজাত আহিবা। এই লুকাই আছে নেকি? লাজ কৰিছে। কি আছে? বাহ, মইতো চবৰে ভিডিঅ' বনাই আছো, এতিয়া মোকতো কোনো মাতা নাই। চবৰ তাত যাম আৰু তুমি সকলোৰে তাত? মই সকলোৰে তাত। কেইটা বজাত? টাইমটো কওক। একদম পুৰা 9টা বজাত যাই পাই যাম। 9টা বজাত গৈ পাই যাম হা। জাগাটো চেঞ্জ হোৱা নাই, সেইটো জাগাতে আছে। দিয়ক ঠিক আছে। কালি খানা নহয়, এইটো দীপক দে দেৰিকে আপলোড কৰিছে। দীপক দা নাই এই আমাৰ ৰূপম আহি পাইছে। কি মাছ ল'বি কৈ এতিয়া? হেপী বিহু উৰুকা। ধন্যবাদ। আৰু অসমবাসী ৰাইজক দিয়া ঠিক আছে। মৃন্ময় ইমান দেৰি, মাছে শেষ বজাৰত। আহিব এতিয়া, মই আহিছোঁ যেতিয়া চব আহিব। তুমি কি আনিছা নেকি এক্সট্ৰাকে? কাকা কি ল'ব হা? আপোনালোকক মাজবাটৰ বজাৰ দেখালোঁ। এতিয়া মই ৰাতুল দা আৰু জ্যোতিষ দা গৈ আছোঁ ওৰাঙৰ বজাৰো দেখাম। বলক। এই মানে আমি ওৰাং যাব ওলাইছিলোঁ তো মই ৰাতুল দা আৰু জ্যোতিষ দা আছিলোঁ, কিন্তু আমাক মাজ ৰাস্তাত জইন কৰিছে বিকাশ দা, দীপক দা আৰু এইফালে জয়ন্ত দা। চাওক আমি পিছফালে কেনেকৈ বহিছোঁ 4জন। ক্ৰেতা না হৈ যাব।
বিৰাজ দা কিবা ক'ব আলপাইন গোষ্ঠীৰ ক্ৰিয়েটাৰ চাওঁ কি কওঁ কি পাওঁ আশা কৰি গৈ আছো মাছবিলাক জুই চাই দাম নে কি বুলি কয় যে অসমীয়াটো সেইটোৱে পাইছো গৈ কিন্তু মাছবাটৰ ডাঙৰ মাছটো এবাৰ আলপাইন জনগোষ্ঠীয়ে কিনিছিল মানিব লাগিব লগ পাই আছো ওৰাঙত বলক কি ল'লে হৈ গ'ল নেকি ওৰাং আহি পাই গ'লো এতিয়া বলক দেখাই আছো ৰেকৰ্ডিং কৰি আছো আমি সোমাই গৈ আছো এয়া মাছ বজাৰ আচ্ছা এইটো কি মাছ হয় লাল লালটো কি মাছ হয় ৰাতুল দা এই ৰঙা ৰঙাটো কি মাছ হয় এইটো ৰঙা ৰঙাটো ডাঙৰটো কিমান কেজি হ'ব এইটো 10 কিলো হ'ব 10 কিলো আছে এইটো 10 কেজি আছে জানো আৰে আছে বুলি কৈ আছে সি ৰ'ব অকলে আপোনালোকে ভিডিঅ'টো চালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ আকৌ সকলোকে হেপী ভোগালী বিহু হেপী উৰুকা বাই বাই